নমস্কাৰ আপোনালোক সকলোলৈকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আন এটি নতুন আৰু টেষ্টি ৰেচিপি লৈ আহিছোঁ। আজি ৰেচিপিটো হৈছে সকলোৱে প্ৰিয় কণী দম। এই কণী দমটো খাবলৈ বহুত টেষ্টি হয় আৰু এনেকৈ বনাই খাই বাৰে বাৰে বনাই খাই থাকিব মন যাব। কণী দম সকলোৱে বনাব জানে আৰু সকলোৱে বনোৱাৰ পদ্ধতি বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। আজি মই একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা কণী দমৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব বুলি। এয়া হৈছে আদা, বিলাহী, কণী, আলু, জলকীয়া, পিঁয়াজ। এনেকৈ এখন প্লেটত এইখিনি বস্তু কাটি লোৱা হ'ল। কণী দমৰ কাৰণে আমাৰ দৰকাৰ হ'ব। প্ৰথমে এতিয়া আমাক এখন কেৰাহী প্ৰয়োজন হ'ব। সেয়ে এনেকৈ এখন কেৰাহী আমি গেছৰ ওপৰত পাতি লৈ এয়া জোখমতে মিঠাতেলখিনি দি লৈছোঁ। এয়া অকণমান টাইম মিঠাতেলখিনি গৰম হ'বলৈ দিছোঁ। সেয়া লাহে লাহে মিঠাতেলখিনি গৰম হৈছে আৰু এতিয়া আমি প্ৰথমে কণী চাৰিটা ফ্ৰাই কৰি ল'ব লাগিব। ফ্ৰাই কৰাৰ আগতে কণী চাৰিটাত এখন জুই কটাৰী আমি উকিয়াই লৈছোঁ, কাৰণ ইয়াত মিঠাতেল নিমখখিনি সোমাই যাবৰ কাৰণে, আৰু ইয়াৰ ওপৰত অকণমান হালধি ছটিয়াই দিছোঁ। কণী চাৰিটা আমি বৰ বেছি ৰঙা হৈ যোৱাকৈ ফ্ৰাই নকৰোঁ, সেয়ে আমি গেছটো মিডিয়াম ফ্লেমত ৰাখি লৈছোঁ। জাষ্ট অকণমান ফ্ৰাই হ'লে হৈ যাব, নহ'লে বহুত টান হৈ যাব পাৰে। এয়া আমাৰ হৈয়ে গ'ল ফ্ৰাই কৰা। এতিয়া আৰু আমাৰ ডিম চাৰিটা বইল কৰা হৈ গৈছে। এনেকৈ বৰ বেছি ৰঙাকৈ ভাজিব নালাগে, জাষ্ট ফ্ৰাই কৰিলেই হৈ যাব। এতিয়া আমাৰ কণী চাৰিটা ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমাৰ কেৰাহীত যিখিনি মিঠাতেল আছিল সেইখিনি মিঠাতেলতে আমি পিঁয়াজখিনি ভাজি ল'ম। এয়া কাটি লোৱা পিঁয়াজখিনি এনেকৈ ভাজি লৈছোঁ। এতিয়া ভাজি থকা পিঁয়াজখিনিৰ ওপৰত আমি কাটি লোৱা কেঁচা জলকীয়া টুকুৰাকেইটা দি ল'লোঁ, আৰু দি এনেকৈ আকৌ হেতাখনে এনেকৈ লৰাই দিছোঁ ভালকৈ সিজি ল'বলৈ। ইয়াৰ আমি আদাখিনি দি লৈছোঁ। আগৰ প্লেটখনত দেখিছিলে চাগে বস্তুখিনি আমি কেনেকৈ ৰাখি লৈছিলোঁ। এতিয়া আমি ব্যৱহাৰ কৰিম মছলা। সেয়াই এতিয়া 1 চামুচ সেয়া ধনিয়া পাউডাৰ লৈছোঁ। এয়া ধনিয়া পাউডাৰ দিয়া হৈ গ'ল। এতিয়া দিব লাগিব এয়া জিৰা আধা চামুচ। এয়া জিৰা আধা চামুচ দিয়া হৈ গ'ল। এয়া মিট মছলা আধা চামুচ দিয়া হৈছে, আৰু এয়া জোখমতে হালধি দিয়া হ'ল। এতিয়া দি এনেকৈ লাহে লাহে পিঁয়াজখিনি লৰাই দিয়া হৈছে। এতিয়া কেৰাহীত থকা পিঁয়াজখিনি লাগি নাযাবৰ কাৰণে এয়া অকণমান পানী দি লোৱা হৈছে, আৰু পানী দি এনেকৈ অকণমান ভালদৰে লৰাই লোৱা হ'ব। এনেদৰে ভালদৰে লৰাই লৈ এতিয়া ইয়াৰ ওপৰত আমি বিলাহীখিনি দিম। এয়া বিলাহীখিনি দিয়া হৈ গ'ল। এয়া দি ভালদৰে এনেকৈ লৰাই লোৱা হৈছে, সকলো বস্তু যাতে মিক্স হৈ যায়। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে সেইসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যনখিনি আপোনালোকে সোনকালে পাই থাকে। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই মোক কমেণ্ট কৰিব, আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিব। এতিয়া আমাৰ এইখিনি হৈ গৈছে। এতিয়া ইয়াত আলুখিনি দিয়া হ'ল। এই আলুখিনি দি এনেদৰে ভালদৰে লৰাই ল'ব লাগিব। এতিয়া আমি কণী চাৰিটা দি দিছোঁ আলুখিনিৰ ওপৰত, আৰু দি এনেকৈ ভালদৰে লৰাই দিছোঁ। এতিয়া আমাৰ ইয়াত দিবলগীয়া আছে নিমখ। সেয়া আমি নিমখ জোখমতে দি লৈছোঁ, আৰু দি এনেদৰে লৰাই লৈছোঁ ভালদৰে।
আমাৰ এইখিনি হৈছেগৈ আৰু কণী 4টা জোখত আমি অকণমান পানী দি ল'ম এবাক বেছি পানী নিদিওঁ আৰু আমাৰ এইখিনি উতলিছে আৰু এতিয়া উতলাৰ পাছত আমি অকণমান ইয়াত আধা চামুচমান গৰম মছলা দিছোঁ আৰু ইয়াত মছলা দিবলগীয়া নাই আৰু আমাৰ মছলা দিয়া হৈ গ'ল আৰু অকণমান সিজিলে আমি ইয়াত নমাই থ'ব পাৰিম আজি আমাৰ এই একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা কণী দমৰ ৰেচিপিটো হৈছেগৈ আপোনালোকে এবাৰ বনাই খাব পাৰে খাবলৈ বহুত টেষ্টি হয় আৰু ইয়াত বৰ বিশেষ বস্তু প্ৰয়োজন নহয় এবাৰ ট্ৰাই কৰি চাওকচোন খাবলৈ কেনেকুৱা হয় আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে খাই আপোনালোক সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছিল বহুত ধন্যবাদ থাকিল আৰু এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম আজিলৈ বাই বাই